মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টিত মই ক্লাছ 6 ৰ সোশিয়াল সায়েন্স বা সমাজ বিজ্ঞানৰ পাঠ নং 3 পৃথিৱীৰ গতি এই পাঠটিৰ সম্পূৰ্ণ তথ্য দাঙি ধৰিছো। অৰ্থাৎ এই পাঠটিত যিমানখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই আটাইখিনি এই ভিডিঅ'টিত সম্পূৰ্ণৰূপে দি দিছো। এই কোৱেশ্চনখিনি তোমালোকে ভালকৈ এইখিনি প্ৰশ্ন চালে তোমালোকে আৰু বেলেগ প্ৰশ্ন চোৱাৰ প্ৰয়োজন নাই। ইয়াত মই প্ৰশ্ন উত্তৰ আটাইখিনি ধুনীয়াকৈ লিখি দিছো। তোমালোকে খালি ধুনীয়াকৈ ইয়াৰ পৰা লিখি ল'ব পাৰা নাইবা ইয়াৰ পৰা মুখস্থ কৰিব পাৰা যেনেকৈ সুবিধা হয়। মই ইয়াত প্ৰশ্নখিনি সুন্দৰকৈ এটা ষ্টেণ্ডাৰ্ড ৰূপত দি দিছো। ইয়াৰ পিছত তোমালোকৰ কিতাপত যিখিনি 32 পেজত শুদ্ধ অশুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু আছে খালী ঠাই আছে এইখিনি মই ইয়াতে সমাধান কৰি দিছো। ইয়াৰ ঘৰটো মেৰুদণ্ড। এই পাঠটোৰ এইখিনি প্ৰশ্ন ধুনীয়াকৈ মুখস্থ কৰি লোৱা। ইয়াৰ বাহিৰে আৰু আন প্ৰশ্ন চোৱাৰ প্ৰয়োজন নাই বুলি ক'ব পাৰি কাৰণ ইয়াত মই আটাইখিনি প্ৰশ্নই দি দিছো ইতিমধ্যে।